জাগা 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 জনতা জাগা জগোৱা মানৱতা অন্ধবিশ্বাসত কুহেলিকা ফালি জাগি উঠা আনকো জগোৱা What is superstition? অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাস মানে হ'ল যি বিশ্বাসত সত্যতা নাই, যি বিশ্বাসত যুক্তি নাই, যি বিশ্বাসত বিজ্ঞান নাই, সেয়া হ'ল কি? সেয়া হ'ল অন্ধবিশ্বাস। অন্ধভাৱে যাক অনুকৰণ আৰু অনুসৰণ কৰা হয় সেয়া হ'ল অন্ধবিশ্বাস। অন্ধবিশ্বাসত আজিকালি সমগ্ৰ ভাৰতবৰ্ষতে অন্ধশ্ৰদ্ধা বুলি কয়। শ্ৰদ্ধা যি সন্মান গভীৰ অন্তৰ গভীৰ কোণৰ পৰা ওলাই আপোনা আপুনি কোনো কৃত্ৰিমতা নাই, সেইটোৱেই হৈছে শ্ৰদ্ধা। সেই সন্মানেই হৈছে শ্ৰদ্ধা, য'ত কোনো কৃত্ৰিমতা নাই, য'ত একেবাৰে নিভাঁজ, সেয়া হৈছে শ্ৰদ্ধা। এতিয়া কোনোবাই কাৰোবাক কৈছে তেওঁ ভগৱান ৰাম ৰহিম অমুক ভগৱানৰ প্ৰতিনিধি। আচ্ছা, মোৰ মনত পৰিছে যে অমুক ভগৱান অমুক দেৱতাৰ প্ৰতিনিধি কি হয়, তেওঁলোকৰ কোনোবা এজেণ্টে কয়, নহ'লে নিজেই কয়, চেল্ফ প্ৰক্লেইম, নিজেই কয় যে মই ভগৱানৰ প্ৰতিনিধি, গতিকে মোক তোমালোকে শ্ৰদ্ধা কৰা। তেওঁ তুমি শ্ৰদ্ধা কৰা। এজন গ'ল, শ্ৰদ্ধাৰে গ'ল, কিবা এটা সুধিলে, কিবা এটা ক'লে, কেনেবাকৈ ক'ৰবাত মিলি যায়, তেতিয়া তাৰপিছত কি হ'ল জানে? একেবাৰে লাইন একদম, তাৰমানে শ্ৰদ্ধা সন্মানতকৈ ওপৰত ভগৱানৰ ৰিলেটেড যিহেতু শ্ৰদ্ধা হ'ব। কি হ'ল? কেনেকৈ কৰিলে? অন্ধভাৱে, কাৰণ আপুনি একো নাজানে, নজনাকৈ কৈছে, সত্য অসত্যতা একো নাই। অন্ধভাৱে যিটোক আপুনি শ্ৰদ্ধা কৰিব সেইটো হৈছে অন্ধ শ্ৰদ্ধা। অকমান খাব ভালকে চিন্তা কৰি কি হয়? পানী হয়? কিয় পানী হয়? পানী হয় আৰু কিয় হয় এতিয়া কিয় পানী বুলি ক'লে? আপুনি আৰু বেলেগ কি বুজাব? আপুনি ভিডিপি কি হয়? গাঁও বুঢ়াটো ভিডিপি নেকি? কিয় পানী ক'ব পৰা নাই? কিয় পানী হয়? কিয় পানী হয়? জুলীয়া মদটো গোটা, তেল যে গাড়ী চলি আছে গোটা, তেতিয়াহ'লে আপুনি এইটো কেলে পানী বুলি কৈছে? জুলীয়া হ'লে পানী হ'ব নেকি? জিলিকি থকাটো হীৰাও নহয়, কোনো নহয়। কিন্তু আপুনি নোৱাৰিলে ক'ব পানী কি? বেলেগ একদম ফটকে আহক লাগি আছে পানী নিচিনা পালো, খাই চালো, তেওঁ সৰুৰ পৰা যেতিয়া পানী খাইছে তেতিয়া তেওঁ অনুভৱ কৰিছে যে পানীৰ টেষ্টটো এনেকুৱা। আজিও সেই একেটাই টেষ্ট তেওঁ পালে যে মই সৰুৰ পৰা খাই অহা পানীটো এই পানীটো একেটাই পালে। ইয়াত বেলেগ নাই, পেট্ৰলো নাই, মদো নাই, গতিকে এইটো কোনো নিশ্চিত নাই। মোৰ খোৱাৰ পিছত পানী দিয়া লাগিল। যি দূৰৰ পৰা কৈ আছিলে পানী, তেখেতে কৈ আছিলে জুলীয়া মানে পানী। অন্ধবিশ্বাস। আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত এই অন্ধশ্ৰদ্ধাৰ বীজে একেবাৰে বেয়াকৈ চানি ধৰিছে। আমি তাৰ পৰা মুক্ত হ'ব লাগিব। আমাৰ ভিডিপি, আমাৰ গাঁওবুঢ়া, আমাৰ মহিলা সমিতি, আমাৰ যুৱ সমাজ, আমাৰ সকলোৰে দায়িত্ব, কাৰণ উই আৰ দ্য লিডাৰ। আমি হ'লো নেতৃত্ব বহনকাৰী, নেতৃত্ব
প্ৰদান কৰি আমি হলো নেতা। আমাৰ নেতাসকলে জানিব লাগিব, আমাৰ নেতাসকলে বুজিব লাগিব যে কোনটো ভাল, কোনটো বেয়া, ক'ত যুক্তি আছে, ক'ত নাই। তেতিয়াহে আমি 500জন, 1000জন, 2000জন ভালকে বুজাই বঢ়াই সমাজখন ঠিক কৰিব পাৰোঁ। তাৰ লগতে আৰু এটা কথা আছে, উৰা বাতৰি বিয়পোৱা। লিখা আছে নেকি কৰবাত? উৰা বাতৰি পৰিহাৰ কৰক, ফেচবুক, হোৱাটছআপত উৰা বাতৰি প্ৰচাৰ নকৰিব। আগৰ দিনত উৰা বাতৰি বৰ ইণ্টাৰেষ্টিং আছিল। আগৰ দিনত উৰা বাতৰি আছিলে, এজন মানুহে এনেকুৱা এজন মানুহক কয়, যি বহুত কথা কৈ তেওঁ কয়, হয় আমুকক আমুক হ'ল নহয়, আমুকৰ ছোৱালীজনী পলাই গ'ল। আগত কথাবিলাক অলপ বেলেগ আছিল দেই, এনেকুৱা হ'ল, তেনেকুৱা তেনেকুৱা। মই কিন্তু তোকহে কৈছোঁ, একদম তই কাকো নকবি, তই মানে নকবি আৰু, তোক মই বহুত বিশ্বাসত কৈছোঁ, তই নকবি, তোৰ ঘৈণীয়েৰকো নকবি, কাকো নকবি। তেওঁ মানে সেইটোক একদম কালাৰ লগাই যিমান পাৰে দিনটোৰ বেলেগ কাম নাই, তামোল খাব, চাহ খাব, নেপালেও কথা নাহিল, বেলেগ দিনা চাহ নাপালে তেওঁ আপত্তি আছে, কিন্তু সেইদিনা চাহ নাপালেও আপত্তি নাই, এই কথাটো গোটেই প্ৰচাৰ কৰিব। ইয়াৰ এইখন যে গাঁৱৰ পৰা সেইখন গাঁও, সেইখন গাঁৱৰ পৰা সেইখন, এনেকৈ মানে 15-20 দিনত একদম গোটেই জিলা বিয়পি যায়, হয়নে কথাবিলাক? আগৰ দিনত। আজিকালি কি হয়, ফেচবুক আৰু হোৱাটছআপত কিছুমান খবৰ আহে, আমুকত পিছত মানুহ ওলাইছে, আমুকত মাংকি মেন ওলাইছে, আমুকত সোপা ধৰা ওলাইছে, এই ধৰণৰ কথা বতৰাবিলাক হয়। আৰু লগে লগে মেছেজটো একো নজনাকৈ ফৰৱাৰ্ড কৰি দিয়ে। এতিয়া কথা হ'ল যে আপোনালোকে মোক সুধিব পাৰে যে আমি ফৰৱাৰ্ড নকৰি কি কৰিম? তাত একদম 5 মুখী সাপ আহি গ'ল, কিবা ভগৱান আহি গ'ল, এইটো কিন্তু ডিলিট নকৰিব দেই, ডিলিট কৰিলে মৰি যাব, বেয়া খবৰ আহিব, এনেকুৱা ধৰণৰ আছে। মই যে কিমান বাৰ কৰিছোঁ ঠিক নাই, মানে মই চিধাই ডিলিট কৰোঁ, নহ'লে সেই মানুহজনক ফোন কৰোঁ। আপোনালোকে ভগৱান বিশ্বাস কৰে ঠিক আছে, কিন্তু ভগৱানৰ নামত, দেৱ দেৱতাৰ নামত বেয়া কিবা বস্তু বিচাৰি বা কাৰোবাক ব্ৰেণ্ডিং কৰা, কাৰোবাক ডাইনী বুলি, কাৰোবাক কিবা বুলি, এই কামবিলাক নকৰোঁ। মই ভগৱানৰ প্ৰতি মোৰ অকণমান কম বিশ্বাস আছে, মোক বেয়া নাপাব, মই একেবাৰে যুক্তিৰে যোৱা মানুহ, কাৰণ মই মানুহক মিছলিড কৰিব নোৱাৰোঁ। মই অন্ধবিশ্বাসত 1% নাই বুলি ক'লেও বঢ়াই কোৱা নহয়, সেইকাৰণে ইয়াৰ বিষয়টোৰ ওপৰত সমগ্ৰ ভাৰতবৰ্ষ যদি মই কাম কৰোঁ। আমি লিডাৰবিলাক তেনেকুৱা হ'ব লাগিব যে আমি যিটো কথা কৰোঁ সেই কথাটোহে আমি মানুহক, গাঁৱৰ মানুহক কওঁ যে চাওক মই কৈছোঁ এইটো বস্তু এনেকুৱা, তেতিয়াহে আপোনাক সন্মান কৰিব। আপুনি তিনিআলি চাৰিআলিত যদি গৈ পাপৰ কথা কৈ দিয়ে, আপুনি পাপৰ কথা দৰজা হুক মাৰি কওক আপোনাৰ বন্ধুৰ লগত কাৰোবাৰ কথা, সেইটোতো ক'বই, নহ'লে আৰু জীয়াই থকা মন থকাকৈ নিচিনা হ'ব। গতিকে সেইটো এটা বেলেগ কথা, ভেৰি ভেৰি পাৰ্চনেল। আৰু মই এটা পাৰ্চনেল কথাটো কৈছোঁ, কোনে কি খাইছে, কোনে কি পিন্ধিছে, কোন কাৰ ঘৰলৈ গ'ল, এইবিলাক আমাৰ দৰকাৰ নাই। আমাৰ দৰকাৰ উন্নয়ন, শান্তি, শৃংখলা, প্ৰগতি, শিক্ষা, টটেল এডুকেশ্যন, এইবিলাক কথা। টটেল এডুকেশ্যন, নলেজ বেছড এডুকেশ্যন আমাক লাগিব। আমাৰ ভাৰতবৰ্ষৰ শিক্ষা কি আছে? দ্য মাৰ্কছ অৰিয়েণ্টেড, চাৰ্টিফিকেট অৰিয়েণ্টেড এডুকেশ্যন চিষ্টেম। ইয়াত ভাল মাৰ্কছ লাগে, ভাল চাৰ্টিফিকেট লাগে, তেতিয়া চাকৰি বাকৰি পোৱা হয়। ডেফিনেটলি আমাক ভাল মাৰ্কছ আৰু ভাল চাৰ্টিফিকেটৰ প্ৰয়োজন আছে, মই নাই বুলি কোৱা নাই, কিন্তু তাতকৈ এটা ডাঙৰ কথা আছে। কি আছে? টটেল এডুকেশ্যন এণ্ড নলেজ বেছড এডুকেশ্যন, যিটো ভাৰতবৰ্ষত আগত আছিল। যেতিয়া জ্ঞানলব্ধ আমাৰ শিক্ষা নহ'ব, প্ৰকৃত শিক্ষাৰে জ্ঞানলব্ধ শিক্ষাৰে আমি শিক্ষিত নহ'ম, য'ত আমি বিজ্ঞান ভালকৈ নাজানিম, সমাজ বিজ্ঞান ভালকৈ নাজানিম, তেতিয়াহ'লে আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ, আৰু আমাৰ সমাজ, আমাৰ গাঁও, আমাৰ অঞ্চল, আমাৰ জিলা, আমাৰ ৰাজ্যখন আগবাঢ়ে। নেতৃত্ব বহনকাৰী নেতাসকলে আপোনালোকে কি কৰিব লাগিব? সমাজখন শৃংখলাৰ কাৰণে আপোনালোকে পথ প্ৰদৰ্শক হ'ব লাগিব। পুনৰবাৰ আপোনালোকক শ্ৰদ্ধা জনালোঁ, পুনৰবাৰ শুভেচ্ছা জনালোঁ। কিয়? ভাল কাম আমি লিডাৰসকলে কৰিম, পৰিৱেশ আমি শান্তিময় কৰি তুলিম, আমি সুস্থিৰ পৰিৱেশ কৰি তুলিম, বৈজ্ঞানিকভাৱেই হওক, সামাজিকভাৱেই হওক, যিভাৱেই হওক, আমি শান্তি অটুট ৰাখি আমি আগবাঢ়ি যাম।
নমস্কাৰ